হেল্ল' গাইজ, ৱেলকাম টু মাই চেনেল ডিবি ভ্লগছ। এতিয়া আমি গৈ আছোঁ, যিহেতু আপোনালোকে সকলোৱে জানে মনসা পূজা গ'ল। এতিয়া মনসা পূজা যোৱাৰ পিছত আমাৰ মানে গাঁৱৰ ওচৰতে বৰগাঁও বুলি এখন গাঁও আছে, তাত তাৰমানে মনসা পূজা যোৱাৰ পিছত আমাৰ ইয়াতে যি জেগাত মনসা পূজা অনুষ্ঠিত হয়, তাত 3 দিন এসপ্তাহ পিছত ইয়াতে লক্ষী পূজা ৰাজহুৱাভাৱে অনুষ্ঠিত হয়। আমি আমাৰ পূজাখনৰ পিছত যিখন লক্ষী পূজা হ'ব, সেয়া লক্ষী পূজা পৰহি অনুষ্ঠিত হ'ব। গতিকে আজি ওচৰৰ পূজাখনৰ লক্ষী পূজাখন মোৰ লগত বলক আৰু ভিডিঅ'টো চাওঁ যে লক্ষী পূজাটো আমাৰ ইয়াতে দেওধানী নৃত্য কৰা হয়। লক্ষী পূজাত কেনেদৰে দেওধাৰ নৃত্য কৰে, দেওধাৰ গাত কিদৰে ভগৱান লম্ভে, সেয়া এই ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এখন গাড়ীৰ চাবি অন কৰি দিলোঁ, অন কৰি এতিয়া আৰু যাব লাগে। বলক দেৰি হৈছে পূজা চাব। আমি ওলালোঁ, লগৰজনক ল'লোঁ, লগৰজনে গাড়ী চলাইছে। আমাৰ চক পাৰ হৈ বৰগাঁও মেইন মন্দিৰটো আপুনি দেখিবলৈ পাইছে। এইটো মন্দিৰ আৰু এইখন হৈছে পূজাৰ মেইন থাপনাখন মা মনসাৰ। বৰগাঁও মেইন পূজাস্থলীৰ যি কিছু মুহূৰ্ত। আৰু এতিয়া বলক দেওধানী নৃত্য চাবলৈ। পূজাৰ পেণ্ডেল দোকান পাৰ মেইন ৰাস্তাটোৰ কাষতে আপোনালোকে দেখিবলৈ পাইছে। পূজা আমি বৰগাঁৱৰ পূজাখন আপোনালোকক দেখালোঁ, আহিলোঁ। আহি কিনে এতিয়া এই মাথাউৰিৰ একো নাই, চুনচান ৰাস্তা, এই মাজেদি আমি সাতদলা পূজাত আহি আছোঁ। সাতদলা পূজাখন আপোনালোকে সকলোৱে জানে, যিখিনি আমাৰ হাজোৰ লোকেল মানুহ চবেই জানে, মাথাউৰিৰ কাষত হয়। গতিকে আপোনালোকৰ কাৰণে আমাৰ প্লেন আছিল অকল বৰগাঁৱৰ পূজাখন আপোনালোকক দেখুওৱা, কিন্তু মোৰ লগৰজনে ক'লে কি অকল বৰগাঁৱৰ পূজাখনে নহয়, যিহেতু আমাৰ সাতদলাটো পূজা হ'ব, গতিকে আজিৰ সাতদলা পূজাখনৰ লক্ষী পূজাখন আপোনালোকক দেখালোঁ। গতিকে ভিডিঅ'টো পূজাখন আপোনালোকে আগে চাই লওক। এইখন সাতদলা পূজাৰ মেইন প্ৰাংগণত মই বৰ্তমান উপস্থিত হৈছোঁ। আপোনালোকে দেখিবলৈ পাইছে, আগত দেওধানী নৃত্য কৰি আছে। মা লক্ষী পূজাৰ আজি দেওধানী নৃত্য চলি আছে আৰু আপোনালোকে চাওক আৰু উপভোগ কৰক। তো পূজা চেচ কৰি বেলেগ একো নাই, জিলিকি হোটেলত আহিলোঁ। আহি কিনে আৰু কি খাওঁ, ৰাতিও হৈছে, গতিকে ঘৰত যাব লাগে, অলপ পলম হৈছে। গতিকে ইয়াতে আমি আহিলোঁ, আহি কিনে চালোঁ মেনুখন চাই কিনে ইয়াতে আপোনাৰ 2টা চাওমিন অৰ্ডাৰ দিলোঁ। সেই আৰু মাংসৰে উল্টা পাল্টা কিছুমান আইটেম চাব পাৰে। চাওমিন ফুল প্লেট আমি 2 অৰ্ডাৰ দিছোঁ। খাই লৈ আৰু ঘৰত যাওঁ। যাবৰ পাছত আৰু মালিকক পইচা দি আছোঁ। গতিকে ভিডিঅ'টো ভাল পালে যদি লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি দিব। ধন্যবাদ।